everyone, welcome back to my channel. আৰু কি খবৰ আপোনালোকৰ মোৰটো ভালেই আৰু এতিয়া আমি গৈ আছো শিৱৰাত্ৰি মানে আমাৰ ঘৰৰ ওচৰতে মন্দিৰ এটা আছে তাতে শিৱৰাত্ৰি পাতে তালৈ গৈ আছো আপোনালোকক এনে অলপ দেখাওঁ বুলি ভাবিলো সেইটো কাৰণে আপোনালোকে চাব ভিডিওটো স্কিপ নকৰাকৈ আগলৈ দুজনী আৰু পোৱালি দুজনী বেছি দূৰ নহয় বুলি কৈছিলোৱে আমাৰ গাঁওখনৰ পৰা অলপ দূৰ আমি এতিয়া পামেই আৰু আপোনালোকে গান শুনিবই চাগে লগাই থৈছে মন্দিৰটো আৰু এনে ভাবিলো আজি দিনটোনো কি কৰিলো তাকে জনাওঁ বুলি বেলেগ শিৱৰাত্ৰি বুলিতো ভ্লগটো ইমান দেখিছেনে সেইফালে বেছি ডাঙৰ নহয় মন্দিৰটো তাতে কৰিছে আৰু আজি ভাওনাও আছে বোলে ভাওনা চাবলৈ আজি যাম ওচৰতে দোকানৰ পৰা আমি চাকি এইবোৰ হলিতা ধূপ সেইবোৰ কিনি ল'লোঁ তামোল পাণৰ পৰা ধৰি আৰু এতিয়া সেৱা কৰিম বেলেগে সেৱা কৰি আছে সেইকাৰণে আৰু ভিতৰৰ মানে মন্দিৰটোৰ ভিতৰতো সেৱা কৰিব পাৰি কিন্তু ইয়াতো পাৰি আমি বাহিৰতে সেৱা কৰিছোঁ ভিতৰত সোমোৱা নাই একেই আৰু এতিয়া আমি ইয়াতে চাকি জ্বলাইছোঁ ঘৰৰ কাৰণে আৰু মই নিজৰ কাৰণে আৰু বায়েও নিজৰ কাৰণে জ্বলাইছে এনেকৈ আৰু সকলোৱে মংগলৰ কাৰণে আৰু সকলোকে শিৱৰাত্ৰিৰ শুভেচ্ছা জনালোঁ সকলোৱে যাতে ভালে ভালে পাৰ হয় আৰু এইটোতো ভিডিঅ'টোতো পিছতে আপলোড কৰা হ'ব তথাপিও দেৰিকৈ হ'লেও মই শুভেচ্ছা জনাম আৰু মানে ভিডিঅ'টো কাইলৈ আপলোড কৰা হ'ব আৰু সকলো যাতে মংগল হয় তাকে লৈ সেৱা কৰিছোঁ নিজৰ কাৰণেও ঘৰৰ কাৰণে সকলোৰে যাতে মংগল হয় ৰুমি ইমান মতি হ'ল ন কেনেকৈ ইমান মতি হ'ল কৈছোঁ এতিয়া সেৱা চেৱা কৰি আহিলোঁ আৰু কৰিছে আমি ভাঙৰ লাৰু খাবই নাপালোঁ অকল চাহ খালোঁ মানে চাহত কিবা দিছিলে নেকি অলপ ন আৰু প্ৰসাদ খাবলৈ অলপ দেৰি হ'ব সেইটো কাৰণে আমি প্ৰসাদ নাখালোঁ আৰু সোনকালে আহি দিলোঁ আৰু সকলো এইটো বেয়া হ'ল সকলোকে শিৱৰাত্ৰিৰ শুভেচ্ছা দিছিলোঁ আৰু আজি ভাওনা আছে নামঘৰত মানে আমি আজি ভাওনা চাবলৈ যাম আপোনালোকক ভিডিঅ' দেখাম ভাওনাৰো ৰাতিকে চাবলৈ যাম এতিয়াতো নহয় এতিয়া আহিলোঁ পিছত আপোনালোকৰ ভিডিঅ'টো লগ পাম আকৌ বল আকৌ কেমেৰামেনে একদম সেইফাল পইচা মই ইয়াত খুচিছিলোঁ ক'ত পৰিলে জানো হেৰাই থাকিলে কিবা এটা খাম বুলি ভাবি খুচিছিলোঁ ক'ত পৰিলে জানো কাৰেণ্টটো শ্বৰ্ট হৈছে নেকি কেৰাককৈ বাজিছে তিলি গৈছে কামৰ তাতকৈ বৰ সঁচাকৈ আৰু কোনোবাই মোৰ মেখেলা চাদৰ যোৰ এইবাৰ দেখাই দিছোঁ মানে কেনেকুৱা লাগিছে বোৱা হয় বগা মানে কিনাবোৰ পিন্ধিবলৈ অলপ মানে কমফৰ্ট নালাগে মানে জাপিবলৈ সেইটো কাৰণে তাই পিন্ধাই দিছে মোক দেখাইচোন তলৰ পৰা ওপৰলৈ ধুনীয়াকৈ দেখাই দিছোঁ এইযোৰে পিন্ধি গৈছোঁ আৰু এইটো ব্লাউজটো মানে টপ হয় টপটো মই ব্লাউজ এনেকৈ পিন্ধিছোঁ মানে বেলেগ ব্লাউজ পিন্ধিব মন নগ'ল টপটোৱে পিন্ধিছোঁ এতিয়া আমি ওলাই আহিলোঁ বাগানত তাৰপিছত আজি ভাওনা আছে আপোনালোকক দেখাম ভিডিঅ'টো আগলৈ চাই থাকিব দেখিছেনে একো এতিয়া পাত চাত ওলোৱা নাই ভাল লগা নাই কিবা ৰঙা ৰঙা হৈ আছে কলম কাটি থোৱা আছেতো হেৰি কৰিলে ভাল লাগে এইবোৰ ৰঙা ৰঙা হৈ আছে চব মানে এইটো যেতিয়া একদম পাত ওলাই থাকে একদম গ্ৰীণ গ্ৰীণ তেতিয়া বহুত ভাল লাগে আৰু এতিয়া মোকো কিবা ঢেলা নিচিনা কেমেৰাত কিবা উঠিছে মানে এতিয়া ৰ'দ চদ নাই আৰু আন্ধাৰ মুন্ধাৰ অৰিজিনেল কালাৰ ওলাই আহিছে মানে
हर हर महादेव हर हर महादेव हर हर महादेव हमारे बाजे बेबसी सितारा हमने सारे नांगी भीगी देखते हुआ उत्तम অতি উত্তম সেনাপতি সুখী হলো মই তোমাৰ কথা শুনা সেনাপতি মোৰ অতি মৰমৰ কন্যা প্ৰসূতিৰ আৰাসৰ লাৰু সতীৰ স্বয়ংবৰৰ মই কৰিছো আয়োজন সেই উপলক্ষে পৃথিৱীৰ বহু ৰজা মহাৰজাক নিমন্ত্ৰণ জনোৱা হৈছে অতি উলহ মালহেৰে মই সতীৰ স্বয়ংবৰ অনুষ্ঠিত কৰিম যোৱা সেনাপতি তুমি স্বয়ংবৰখনি সম্পূৰ্ণকৈ সজাই তোলাগৈ ভাল মহাৰাজ আৰু শুনা আমাৰ এই কাৰ্য অতি গুৰুত্বপূৰ্ণ আৰু অতি আনন্দদায়ক সেনাপতি বলা যাওঁ আমি নিজ নিজ কৰ্তব্যত অগ্ৰসৰ
পাপু এ পাপু পাপু তুমি এতিয়ালৈকে চাব পাৰিছা ন কি তাই নগ'লেগে পাপুলি পাপুলি আহিছিলে বাপেকৰ লগত আৰু বাপেকো গ'লগে এতিয়া মোৰ লগতে থাকিলে মোৰ লগতে থাকিব বোলে চাব মন বোলে আৰু থাকিব বোলে পাপু নাযাওঁগে আৰু নেকি চাবি নাযায় বুলি চাবি চাই থাকিব মই চাম আকৌ তই চালে চাম নাচালে যামগে আৰু ক'ব লাগে নেপালে ক'বলৈ কৈ আমি দুজনী ড্ৰেছ খুৱাইছিলোঁ ন ড্ৰেছ পিন্ধিব